ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক যেহেতু আপোনালোকে বৰ্তমান ব্যস্ত ভোগালীৰ এসাঁজ খোৱাত ব্যস্ত তাৰ মাজতে আহি দুটামান কথা জানিবৰ বাবে আহিলোঁ তো তাৰ লগতে আপোনালোকৰ এই সম্পূৰ্ণ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম তো প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিম এইটো এটা মেজি হয় এটা মেজি বনাই থোৱা আছে তো ওপৰত এখন ধনু আৰু কাৰ কি কাৰণে দিয়া হৈছে এইটো ভীষ্ম হৰহেজাত পৰি থাকোঁতে এই পানী খাওঁ বুলি ক'লে তেওঁ এই লক্ষণে পাতালত চেঁহিকা মাৰি পানী দিছে ভীষ্ম হৰহেজাত পৰি থাকোঁতে চেঁহিকা গাৰু দিছিলে তেতিয়া তেওঁ মানে আউণ্টি টাইম হ'ল সেই টাইমত মানে তেওঁ পানী খাওঁ বুলি ক'লে মানে পুৰিলে যাব হ'ল আৰু যোৱা ক্ষেত্ৰত মানে তেওঁ পানী খাওঁ বুলি পানীত পৰা মুখত লৈ তেওঁ গৈছেগৈ তলত এগছি বন্তি আৰু ওপৰত গুৱা পাণ দিছে এতিয়া ওপৰত গুৱা পাণ দিয়া আৰু তলত বন্তি গছ বা ধূপ জ্বলোৱা কাৰণ কি দুইটা একে জেগাতে দিব নোৱাৰে নেকি পাৰে দুইটাই পাৰে একে জেগাত হ'লেও যেনিবা এইটো ওপৰতে দি দিছে এই বন্তিটো হ'ল মানে ধূপটো হ'ল এইবিলাক ঘৰটো মানে কিছুমান গোন্ধ বা এনেকুৱা কিবা বীজাণু নাশ কৰিবৰ কাৰণে ধূপটো জ্বলোৱা হৈছে আৰু বন্তিটো এই তেনেকৈ ধৰণে আৰু কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ কি ভোগালী যিহেতু আপুনি বৰ্তমান ৰান্ধনীয়ে কৰিছেনে নে বা এই বিলনীয়া কৰিছে বিলনীয়াহে কৰিছে ভাল লাগিছে আজি খুব ভাল লাগিছে হয় গোটেই সকলোটি ৰাইজ একত্ৰিত হৈছে ইয়াতে খুব ভাল লাগিছে আমাৰ প্ৰতি বছৰে আমাৰ এনেকৈ হয় তো কিমান বছৰৰ পৰা আয়োজন কৰি আছে আজি আমাৰ 25 বছৰ আগৰ পায় আমি আৰু জানিবলৈ চেষ্টা কৰিম এইটো মানে হেৰি ৰৌ মাছ এইটো ৰৌ মাছ এতিয়া ফ্ৰাই কৰি ভাগজন কৰি আছোঁ ৰাইজ চলি আছে লোকেল নে চালানী এইটো মানে লোকেল এতিয়া মানে চালনী আজি আমি ব্যৱহাৰ কৰাই নাই আজি নতুন বছৰ ভোগালী বিহু বুলি আমি নতুনেই মানে চলাই আছোঁ ইয়াত আৰু লগতে মানে কাঠ আলু আছে আৰু ৰঙা আলু আছে আৰু কালিলৈ খাব লাগে হ'লেও আজি আমি ৰাইজক মানে খুৱাই দিছোঁ আৰু কেনেকুৱা লাগিছে সকলোটি ৰাইজ একত্ৰিত হৈ ইয়াতে একেবাৰে নতুন বছৰ মানে একেবাৰে ৰাইজাই হৈ আছে দেখা থাকিবই পৰা নাই মুঠতে এনেকুৱা হৈ আছে এতিয়া আমাৰ আইসকলক চাওক আমাৰ পুৰুষসকলক চাওক কেনেকুৱা লাগিছে কিমান আনন্দিত মতে বহি আছে খাবৰ কাৰণে কেনেকুৱা পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা